অন্যস্য বহবঃ সুরা মদৰ্থে ত্যক্ত জীৱিতা নানা শাস্ত্ৰৰ প্ৰহৰণা সৰ্বে যুদ্ধ বিচাৰদা। মহাবীৰসকলে অস্ত্ৰ শস্ত্ৰৰে যুক্ত হৈ মোৰ বাবে জীৱনৰ আশা ত্যাগ কৰি যুদ্ধৰ বাবে প্ৰস্তুত আছে। সকলো মোৰ বাবে প্ৰাণ দিবলৈ সাজু আছে, কিন্তু সিহঁতৰ কোনো সীমাৰ সংখ্যা নাই। এতিয়া কোন সেনাই কি ভাৱৰ দ্বাৰা সুৰক্ষিত হৈ আছে ইয়াৰ বিষয়ে জানো আহক। অপৰ্যাপ্তং তদস্মাকং বলং ভীষ্ম ভিৰক্ষিতম পৰ্যাপ্তং তিদমেতেচাং বলং ভীষ্মা ভিৰক্ষিতম। ভীষ্মৰ দ্বাৰা ৰক্ষিত আমাৰ সৈন্য সকলো ফালৰ পৰা অজেয়। ভীমৰ দ্বাৰা ৰক্ষিত তেওঁলোকৰ সৈন্যক জিকিবৰ সহজ হৈ আছে। পৰ্যাপ্ত আৰু অপৰ্যাপ্ত এনে শ্লিষ্ট শব্দৰ প্ৰয়োগে দুৰ্যোধনৰ আশংকাকে ব্যক্ত কৰিছে। সেয়ে চাব লাগিব ভীষ্ম কি সত্তা হয়, যাৰ ওপৰত কৌৰৱে নিৰ্ভৰ কৰি আছে, আৰু ভীষ্ম কি সত্তা, দৈবী সম্পদ সম্পূৰ্ণ পাণ্ডৱে নিৰ্ভৰ হৈ আছে।